নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ইউটিউব চেনেল হেল্ডি আছামলৈ মই আহিছোঁ আজি এটি নতুন টপিক লৈ। আজি আমি আলোচনা কৰিম পানীৰ ফাইদা, মানে ৰাতিপুৱা আমি খালী পেটত পানী খোৱাৰ আমাৰ কিমান ফাইদা হ'ব পাৰে, বা ৰাতিপুৱা আমি পানী খোৱাৰ ফলত আমাৰ দেহত কেনেকুৱা পজিটিভ চেঞ্জেছ আহিব পাৰে। বন্ধুসকল, আমাৰ শৰীৰৰ 2/3 অংশই হৈছে পানীৰে ভৰপূৰ, আৰু যেতিয়া আমাৰ ইয়াৰ 1% কমি হৈ যায়, যেতিয়া 1% কমি হৈ যায় তেতিয়া আমি পানী খোৱাৰ অনুভৱ কৰোঁ, পানী পিয়াহ লগাৰ অনুভৱ কৰোঁ। আৰু যদি আমাৰ 10% পানী কমি যায় শৰীৰৰ পৰা, তেনেহ'লে আমি বেহুচ হৈ যাব পাৰোঁ। সেয়ে বন্ধুসকল, আমাৰ শৰীৰৰ বাবে, আমাৰ দেহৰ বাবে পানী বহুতেই প্ৰয়োজনীয়। বন্ধুসকল, আমি ৰাতিপুৱা হয়তো বহুতে শুই উঠি পানী খাওঁ, কিন্তু পানী খোৱাৰ যিটো অৰিজিনেল অভ্যাস, পানী কেনেকৈ খাব লাগে হয়তো আমি গোটেই ফাইদা উঠাব নোৱাৰোঁ। বন্ধুসকল, আমি ৰাতিপুৱা পানী খালে কেনেকৈ খাব লাগে, ৰাতিপুৱা শুই উঠি আমি পানীটো যিটো মানে টেম্পাৰেচাৰ, বডি টেম্পাৰেচাৰ, সেইটোৰ লগত মিলাই অকণমান কুহুমীয়া গৰম কৰি কিনে পানীটো খাব লাগে। বেছি গৰমো কৰিব নালাগে আৰু একেবাৰে ঠাণ্ডাও খাব নালাগে, অকণমান কুহুমীয়া গৰম কৰি আমি পানীটো খাব লাগে। গৰম পানী খোৱাৰ আমাৰ বহুত ফাইদা আছে বন্ধুসকল। আজি আমি আলোচনা কৰিম এই গৰম পানী খোৱাৰ ফাইদাসমূহ। ঠিক আছে বন্ধু, আমি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, প্ৰথম গৰম পানী খোৱাৰ ফলত আমাৰ শৰীৰত এচিডিটি অৰ্থাৎ আমাৰ গেছটো কমি থাকে। আৰু আমি সকলোতকৈ ডাঙৰ কথা হৈছে, আমি গৰম পানী খোৱাৰ ফলত বন্ধুসকল আমাৰ যিটো শৰীৰত, আমাৰ যিটো পেটত মানে বেয়া বস্তুবোৰ থাকে, মানে যিটো লেতেৰা মানে কিছুমান বস্তু থাকে, সেইবিলাক আমাৰ ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী খোৱাৰ ফলত সেইটো বাহিৰ হৈ যায়, আৰু আমাৰ পেট একেবাৰে চাফ হৈ যায়। আমাৰ শৰীৰৰ মলিবোৰ বাহিৰলৈ ওলাই যায় আৰু শৰীৰ একদম চাফ হৈ যায়, আৰু আমাৰ তাজা ফিল হয়, মানে কিবা এটা মানে শৰীৰত মানে উৎফুল্লিত মনৰ ভিতৰতে হৈ থাকে পানীটো খোৱাৰ পিছত। আৰু দ্বিতীয় যিটো আমি মানে ভাল ফল বুলি ক'লে, পানী খোৱাৰ ফলত বন্ধু আমালোকৰ স্কিন গ্ল' আহি যায়, স্কিনটো আমাৰ ঠিক ঠাক হৈ থাকে। এই স্কিনটো যিটো আমাৰ আছে এইটো গ্ল' আহি যায় গৰম পানী ৰাতিপুৱা খোৱাৰ ফলত, কুহুমীয়া গৰম পানী খোৱাৰ ফলত বন্ধুসকল। আৰু এই ৰাতিপুৱা গৰম পানী খোৱাৰ ফলত আমাৰ যোনকৈ তেজ উৎপন্ন হয়। আৰু বন্ধুসকল, পানীৰ ফাইদা বহুত বেছি। আমি ৰাতিপুৱা শুই উঠি আমি 4 পৰা 5 গিলাচ পানী খাব লাগে, কুহুমীয়া গৰম পানী 4 পৰা 5 গিলাচ খাব লাগে। হয়তো বন্ধু আপুনি নতুনকৈ যদি অভ্যাস কৰিছে 3 বা 4 গিলাচ বা 5 গিলাচ পানী খোৱাটো আপোনাৰ ৰাতিপুৱা ইমান সহজ নহয়, আপুনি খাব নোৱাৰিব। যদি আপুনি নতুনকৈ অভ্যাস কৰিছে, লাহে 1 গিলাচ খাবলৈ অভ্যাস কৰক, লাহে 2 গিলাচ খাবলৈ অভ্যাস কৰক, এনেকৈ গৈ আপুনি লাষ্ট টাইমত 3-4 গিলাচ খাব পাৰিব। চ' বন্ধু, এনেকৈ আপুনি পানীৰ পৰিমাণটো বঢ়াই যাই থাকক। এদিনতে আপুনি 4 বা 5 গিলাচ পানী ৰাতিপুৱা খাব নোৱাৰে, কাৰণ মই যেতিয়া পানী খাবলৈ ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা, তেতিয়া মোৰ ক্ষেত্ৰতো এনেকুৱা প্ৰব্লেম হৈছিল যে মোক কৈছিল যে 4 পৰা 5 গিলাচ পানী খাবা, কিন্তু মই 4 পৰা 5 গিলাচ পানী যেতিয়া খাবলৈ লৈছিলোঁ বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ বন্ধুসকল। নোৱাৰোঁ, যি অভ্যাসে নাছিল, তেনে হঠাতে 4 পৰা 5 গিলাচ পানী ৰাতিপুৱা কেনেকৈ খাম। চ' সেয়ে বন্ধু মই লাহে ষ্টাৰ্ট কৰিছিলোঁ 1 গিলাচৰ পৰা 2 গিলাচ, এনেকৈ গৈ এতিয়া মই 4 পৰা 5 গিলাচ পানী আৰামত ৰাতিপুৱা খাই দিওঁ। মই এতিয়া বৰ্তমান ৰাতিপুৱা পানী নাখালে থাকিব নোৱাৰোঁ বন্ধুসকল। আৰু এটি কথা, পানী কেতিয়াও খাৰা হৈ নাখাব, পানী সদায় বহি খাব, আৰু পানী একেবাৰতে খাই নিদিব। পানী লাহে 1 ঢোক 2 ঢোক এনেকৈ খাই দিব বন্ধু, একেবাৰতে পানী খাব নালাগে। আৰু বন্ধুসকল, পানী ৰাতিপুৱা আমি খালী পেটত যদি গৰম পানী খাই লওঁ, বা তাত অকণমান যদি নেমুৰ ৰস আমি পেলাই দিওঁ, তেনেকৈ যদি আমি ৰেগুলাৰলি খাই যাওঁ, তেনেহ'লে বন্ধু এই গৰম পানীতে আপোনাৰ শৰীৰত মেটাবলিজমৰ হেৰিটো বঢ়ায়, আৰু এই মেটাবলিজমে আপোনালোকৰ শৰীৰৰ ৱেটটো মানে মেইনটেইন কৰি ৰখাত সহায় কৰে। অৰ্থাৎ মানে সহজ ভাষাত ক'ব গ'লে, গৰম পানীয়ে আপোনালোকৰ শৰীৰৰ আমাৰ শৰীৰৰ ওজন কমাব পাৰে, আমাৰ মোটাপা কমাই দিব পাৰে গৰম পানী। বন্ধুসকল, যদি আমি ৰাতিপুৱা শুই উঠি 2 পৰা 3 গিলাচ হ'লেও আমি কুহুমীয়া গৰম পানী খাওঁ, তেতিয়াহ'লে আমাৰ কোনো দিনে কব্জৰ অসুবিধা নহ'ব, আৰু কব্জৰ বাবে যিবিলাক আমাৰ বহুত অসুখ হয়, কব্জৰ বাবে যিবিলাক ৰোগ হয়, সেই ৰোগৰ পৰা আমি নিৰাময় হৈ থাকিব পাৰিম বন্ধুসকল। আপোনালোকে মই কোৱা এই কথাকেইটা আপোনালোকে ইগন'ৰ নকৰিব, আপোনালোকে পানীক প্ৰধান্য দিয়ক, কাৰণ মই প্ৰথমে কৈছোঁ যে আমাৰ গোটেই শৰীৰটোতে পানীৰে ভৰপূৰ। পানী অবিহনে আমাৰ শৰীৰত কোনো ডেভেলপ হ'ব নোৱাৰে বন্ধুসকল। আৰু আমাৰ পানীৰ পৰাই আমাৰ তেজৰ হেৰিটো হয়, সৃষ্টি হয়, আৰু যিমান আমি পানী ৰাতিপুৱা খাম, তেজৰ সঞ্চালনটো বাঢ়ি যাব, তেজটো ভেৰিফাই হ'ব। চ' বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টোত এইখিনিয়ে ক'ব লগা আছিল, যাতে আপোনালোকে ৰাতিপুৱা শুই উঠি সোনকালে 2 পৰা 3 গিলাচ পানী খায় বন্ধুসকল। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, যদিহে এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা লাভ হয় বুলি ভাবিছে, তেনেহ'লে প্লিজ হেল্ডি আছাম বুলি থকা এই বুটানটোত ক্লিক কৰি আপোনালোকে
আমাৰ এই চেনেল হেল্ডি আছাম ছাবস্ক্ৰাইব কৰি লওক আৰু মই আগলৈকে এনেকুৱা ভিডিঅ' বনাই যাম আৰু আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰিলে আৰু মোক কমেণ্টত কেনেকুৱা হৈছে কওক বা কি ভাল লাগিছে নে নাই আৰু যদি কিবা ভুল ভ্ৰান্তি দেখিছে তেনেহ'লে মোক কমেণ্টত আঙুলিয়াই দিবলৈ নাপাহৰিব বন্ধুসকল মোৰ এই চেনেলটো হেল্ডি আছাম নামৰ বুটামটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কৰক বন্ধুসকল এতিয়ালৈকে মই এইখিনিয়ে ক'লোঁ আকৌ আহিম মই এটি নতুন টপিক লৈ নতুন টপিকৰ ওপৰত ভিডিঅ' লৈ এতিয়ালৈকে ধন্যবাদ বন্ধুসকল